2 দিনৰ ভিতৰত লাহেকৈ ঘোষণা কৰি অলৰেডি আমাৰ প্ৰস্তুতি হৈ গৈছে প্ৰাৰ্থী তালিকা আৰু সমষ্টি বিলাকতো আমাৰ কাম কাজ অলৰেডি প্ৰায় বহুত প্ৰগ্ৰেছ হৈছে তো এই কাৰণে এনি টাইম আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰো নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব পাৰো গতিকে এইবাৰ ইউপিপিএলৰ কাৰণে খুব মানে ভাল এটা পৰিৱেশ আৰু সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন নেতৃবৃন্দই আজি আহি প্লাই ইউপিপিএলত যোগদান কৰিছে আৰু সবে এটা কথাই কৈছে যে আমাক পৰিৱৰ্তন লাগে 17 বছৰৰ যেটো চৰকাৰ আছিলে এই চৰকাৰে আমাৰ আকাংক্ষা পূৰণ কৰিব পৰা নাই আমাৰ সমস্যাবিলাক পূৰণ কৰিব পৰা নাই অকল দুৰ্নীতি ভ্ৰষ্টাচাৰতে ব্যস্ত থাকিছে একনায়কত্ববাদ মানে এটা মনোভাৱ লৈ চৰকাৰ চলাইছে এই কাৰণে পৰিৱৰ্তন লাগে আৰু পৰিৱৰ্তনৰ কাৰণে সব ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইবাৰ পৰিৱৰ্তন হ'ব এটো নিশ্চিত হৈ গৈছে ইতিমধ্যে বিজেপি ঠিক কৰিছে কংগ্ৰেছ ঠিক কৰিছে কি ক'ব সব সবে খেলিব লাগে আমি মোস্ট ওয়েলকাম কৰিছো আজি বিজেপিয়ে অকলে খেলিব বিচাৰিছে তেখেত সকলৰ এজেন্ডা আছে 32 লাখ জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব লগা আছে গতিকে কোন দলে কি পলিচি ললে ভাল হ'ব হিটু হে দলে লব হিটু আমাৰ ক'বলগীয়া নাই আৰু তেনেকুৱা যদি সবে অংশগ্ৰহণ কৰে তেতিয়াহে গণতন্ত্ৰটো শক্তিশালী হ'ব আৰু হিটুকে আমি বিচাৰো আৰু আজিলৈকে এটা দুটা দলে খেলি থকা কাৰণে ইয়াত একনায়কত্ববাদ চলি আছে ইয়াত মানে ৰাজনীতিটো এটা মনোপলি হিচাপে তেখেত সকলে কৰি আছে এই কাৰণে আজি সবে অংশগ্ৰহণ কৰিলেহে গণতন্ত্ৰটো স্বচ্ছ হ'ব শক্তিশালী হ'ব আৰু সকলোৰে কাৰণে এটা গ্ৰহণযোগ্য এটা গণতান্ত্ৰিক পৰিৱেশ আহি পৰিব হিটুকে আমি বিচাৰো চিৰাঙত যোৱা নিশা ইউপিপিএলৰ মানে অফিচত জুই লগাইছে হিটু আমি কন্ডেম কৰিছো আৰু প্ৰশাসনক আমি কৈছো যে তেনেকুৱা দুষ্কৃতিকাৰীবিলাক মানে যেনেকৈ নহওক পৰায়ত্ব কৰিব লাগে আইনগতভাৱে শাস্তি দিব লাগে কিন্তু ইউপিপিএল দলৰ অফিচ জ্বলোৱা কিবা জ্বলোৱা হিটু দি একো কাম নাই ইতিমধ্যে ৰাইজে ডিসিশন লৈ পেলাইছে যে এইবাৰ পৰিৱৰ্তনৰ কাৰণে কাম মানে ৰাইজে ভোট দিব আৰু সেই পৰিৱৰ্তনটো ইউপিপিএলৰ দ্বাৰা আনিব এইটো ৰাইজে অলৰেডি নিশ্চিত কৰি পেলাইছে আগত তেনেকুৱা বহুত হিংসা হৈ গৈছে কিন্তু হিংসাটো ক্ৰমে কমি আহিছে ইয়াৰ মাজতে এজন দুজন দুষ্কৃতি যিয়ে নেকি ভোটাৰ ৰাইজক অলপ মানে আতংকিত কৰিব বিচাৰে বিপথে পৰিচালনা কৰিব বিচাৰে কিন্তু এইবেলি বাহুবল ধনবল ব্যৱহাৰ কৰি ৰাইজক বিপথে পৰিচালনা কৰিব নোৱাৰে কাৰণ ৰাইজে ইতিমধ্যে ডিসিশন লৈ পেলাইছে যে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব আৰু ইউপিপিএলৰ দ্বাৰাই তেখেত সকলে পৰিৱৰ্তন আনিব সেইটো ৰাইজৰ যেটো মনোভাৱ আমি ওয়েলকাম কৰিছো আৰু তেতিয়াহে আমি যি কাম 17 বছৰে কৰিব পৰা নাই সেই কামটো আমি কৰিব পাৰিম ইতিমধ্যে আমি মেনিফেস্টো আমাৰ তৈয়াৰ কৰিছো যি কামবিলাক তেখেত সকলে কৰা নাই ইমান মানে কাম কৰিব লগা আছে এই কথাবিলাক লৈ পেলাই আমি মেনিফেস্টো তৈয়াৰ কৰিছো আৰু 3 দিনৰ ভিতৰত আমাৰ মেনিফেস্টোটো আমি ৰাইজৰ আগত দাঙি ধৰিম আৰু ইয়াৰ পিছতে আমাৰ সম্পূৰ্ণভাৱে নিৰ্বাচনৰ যেটো প্ৰচাৰ কাৰ্য হেতু আৰম্ভ হ'ব আমি এখন দুখন তিনিখন এনেকা কথাবিলাক আগতো নকম কোৱা নাই এতিয়াও নকম কাৰণ ৰাইজে মৰম কৰিলে আমি বহুত সিট পাম বা গোটেই সিট পাই যাওয়াটো আচৰিত নহয় কিন্তু আমি এটা কথা স্পষ্ট যে সৰকাৰ যে ইউপিপিএলৰ হ'ব এই কথা ইতিমধ্যে স্পষ্ট হৈ গৈছে